নমস্কাৰ বন্ধুসকল, বহুত দিনৰ বিৰতিৰ মূৰত তোমালোকৰ মাজত আকৌ আজি আমি এটা ভ্লগ কৰিম। ভ্লগটোত বিহু আহি আছে, চ' ফেৰী আৰু ভেলাঘৰ একেলগে আছে, আমাৰ ওচৰতে বনাইছে, চ' তালৈ যাম, আহকচোন একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি আছোঁ, আছে গাঁৱৰ ৰাস্তা, গাঁৱৰ ল'ৰা হয় ভাই। বহুত কষ্ট কৰি বনাইছে, তো তোমালোকক দেখাওঁ। ভাল লাগিছে। এয়া পাই গ'ল আমাৰ লক্ষ্য স্থান ভেলাঘৰ, আৰু লগতে আছে ফেৰী। বহুত ধুনীয়াকৈ বনাইছে, আমাক যাই পোৱাৰ লগে লগে আমাক আকৌ মাতিছে মানে ভেলাঘৰ খাব। কেইমান মানুহে বনাইছে? এই ভেলাঘৰটো খাচ বৰকলাত বনাইছে, আহিব পাৰে আপোনালোকে যদি আহে। মঙলদৈৰ পৰা 15 কিলোমিটাৰমান ভিতৰত হ'ব। তেনেহ'লে আহকচোন আমি এবাৰ ওপৰৰ পৰা উঠি চাওঁ কেনেকুৱা লাগে। উঠি আছোঁ কাৰণে অকণমান লৰি গৈছে, তাৰ কাৰণে ক্ষমা কৰিব। এয়া মানুহ নামি আছে জখলাৰে। ইয়াৰ কাম কৰি ভাগৰ লাগিছে, সেইকাৰণে শুই আছে ইয়াতে ওপৰ তালা। দুটা তালা বনাইছে আৰু দৰ্জা খিৰিকী। জ্বলাই দিবি নেকি? এইটো জ্বলাই দিবি, এইটো বোলে জ্বলাই দিব। তো জ্বলোৱা চাব যাব লাগিব আকৌ। এইটো ওপৰ তালা আছোঁ, তলৰ তালাত আকৌ যাওঁ। তলৰ কোঠালি বাবা, কি বম বাহ দিছে। এইটো হেৰি ফেৰীখনৰ আগটো। এয়া কাম কৰি আছে, কাৰো আজৰি নাই। বহুত কষ্ট কৰি ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে। আহক চাওঁ ভালদৰে ভেলাঘৰটো। একচুৱেলি ভেলাঘৰ নহয়,
ফেৰীৰ ওপৰত ভেলাঘৰ আছে। আচলতে যোনজনে কাঁচিৰে কাটি আছে সেইজন মানুহৰ আইডিয়াটো লৈ এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে। মই মানে মাইকটো লৈ যোৱা নাছিলোঁ, চ' এটা চাউণ্ড ভাল হোৱা নাই, চ' মই আকৌ এডিট কৰিব লগা হৈছে। কামটো ভালকৈ সম্পূৰ্ণ হোৱা নাই ভেলাঘৰটো, কাম কৰি আছে। চখলাৰে মানুহ নামা আধা কৰি আছে। আচলতে বহুত ধুনীয়া হৈছে ভেলাঘৰটো, এইবাৰ ফাৰ্ষ্ট টাইম বনাইছে। দুশমান বাঁহ লাগছিনে নে? প্ৰায় লাগছি, প্ৰায় 200ডাল মানে বাঁহ লাগিছে। বহুত কষ্ট কৰিছে আৰু আগৰ পৰা ভিউ। যদি কোনোবা আহিব বিচাৰে বা ওচৰৰ কোনোবাই যদি গম পোৱা নাই, যদি চাব আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। খাচ বৰকলাত হয়। নৰাত ধেমালি লাগে নাই বহুত? আধা বিঘা মাটিৰ নৰা কাটি এই ভেলাঘৰটো নিৰ্মাণ কৰা হৈছে। বহুত আৰু বহুত বস্তু ব্যৱহাৰ কৰা হৈছে ইয়াতে, নৰা চুকলিৰ পৰা আদি কৰি বহুত বস্তু গাঁৱৰ মানুহে চাবলৈ আহি আছে। নাই ঠিক আছে, সৰু বাচ্ছাবিলাকৰ ওপৰত উঠি আছে এয়া। বেছি আৰু ভিডিঅ'টো দীঘল নকৰোঁ, ইয়ালৈ আহি বহুত ভাল লাগিল মোৰ, আৰু সকলোকে এই ভিডিঅ'টোৰ যোগেদি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া যাওঁ আৰু আমি। খাচ বৰকলা বুলি কয় জাগাখিনিৰ নাম। বহুত কষ্ট কৰি বনাইছে ভেলাঘৰটো। তোমাক মাতিছে আকৌ এতিয়া ঘৰত যাওঁ, বাই বাই।